নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে মাংসৰ এটি ৰেচিপি লৈ আহিলোঁ। এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আহকচোন তেন্তে মাংসৰ ৰেচিপিটো কেনেকৈ বনালোঁ চাই লওঁ। ইয়াৰ বাবে ব্ৰইলাৰ মাংস ল'ব লাগিব আধা কেজি, আলু 3টা ডাঙৰ ডাঙৰকৈ কাটি ল'ব, বিলাহী এটা ডাঙৰ ডাঙৰকৈ কাটি ল'ব, পিঁয়াজ 3টা ডাঙৰ ডাঙৰকৈ কাটি ল'ব, জলকীয়া ল'ব 1 বা 2টা, আদা নহৰুখিনি খুন্দি ল'ব, জিৰা ধনিয়া আৰু জালুকখিনি শুকানে ভাজি গুড়ি কৰি ল'ব, গৰম মছলা গুড়ি ডাঙৰ চামুচেৰে 1 চামুচ ল'ব আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ সৰু চামুচেৰে আধা চামুচ ল'ব। মাংসখিনি নিমখ আৰু হালধি সানি আধা ঘণ্টা ঢাকি ৰাখিব লাগিব। আধা ঘণ্টাৰ পিছত গেছত কেৰাহী উঠাই দি কেৰাহীটো যেতিয়া ভালকৈ গৰম হ'ব তেতিয়া তাত সৰিয়হৰ তেল দি দিব। তাৰপিছত জলকীয়া আৰু পিঁয়াজখিনি দি দিব লাগিব। এতিয়া খুন্দি লোৱা আদা আৰু নহৰুখিনি দি দিব। কাটি লোৱা বিলাহীটো দি লৰাই 1 মিনিটমান সময় ভাজি ল'ব। 1 মিনিট পিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়িখিনি দি দিব লাগিব। নিমখ হালধি দিয়াৰ পিছতো লৰাই মছলাখিনি ভাজিব লাগিব যেতিয়ালৈকে মছলাখিনিৰ পৰা কেঁচা গন্ধটো গুচি নাযায়। এতিয়া তাত কাটি লোৱা আলুকেইটা দি দিব। আলুকেইটা দিও ভালকৈ মিহলাই ল'ব। এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি দি দিব আৰু গেছৰ জুই বঢ়াই দি 5 মিনিটমান সময় লৰাই ভাজি থাকিব লাগিব। পাঁচ মিনিটমান লৰাই ভজাৰ পিছত তাত পানী দি দিব লাগিব। পানীখিনি আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। পানীখিনি দিয়াৰ পিছত ভালকৈ মিহলাই ল'ব লাগিব। এতিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান দি দিব লাগিব। ৰেড চিলি পাউডাৰ দিয়া নিদিয়াটো অপচনেল হয়, আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব আৰু নিদিলেও কোনো কথা নাই। মই ৰংটো অলপমান ভাল হ'বৰ বাবে এই কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। পানীখিনি দিয়াৰ পিছত 10 পৰা 15 মিনিট মাংসখিনি উতলাব লাগিব। মাংসখিনি যেতিয়া সিজি আহিব আৰু আলু সিজি যাব তেতিয়া খুন্দি লোৱা জিৰা ধনিয়া আৰু জালুকৰ গুড়িখিনি দি দিব। শেষত গৰম মছলা গুড়িখিনি দি দিব লাগিব আৰু গৰম মছলা গুড়ি দিয়াৰ পিছত অলপ সময় গেছৰ ওপৰতে ৰাখিব লাগিব। গেছৰ জুই মিডিয়াম ফ্লেমত ৰাখিব লাগিব। এয়া মুৰ্গীৰ মাংসৰ জোল ৰেডি হৈ গ'ল। গেছৰ জুই নুমুৱাই দিব আৰু গৰমে ইয়াক ভাত ৰুটি নতুবা পৰঠাৰ লগত পৰিৱেশন কৰিব পাৰিব। মোৰ এই মাংসৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈকে আহিছোঁ, ধন্যবাদ।